আজি আমি গৈ আছোঁ আমাৰ জুবিনদাৰ ঘৰখনলৈ। ঘৰখন মানে মই জুবিনদাৰ সমাধি ক্ষেত্ৰৰ কথা কৈছোঁ। আমাৰ প্ৰাণৰ শিল্পীজন আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এটি কাহিনীও কল্পনা কৰিব নোৱাৰা কথা। তেওঁ এনেকৈ যে আমাৰ মাজৰ পৰা গুচি যাব আমি কেতিয়াও ভবাই নাছিলোঁ। এনেকুৱা এজন ব্যক্তি আৰু আমি কেতিয়াও লগ নাপাম। যাই থাকোঁতে দেখিছেনে আন্ধাৰ হৈ গ'ল। ইমান গাড়ী, হাজাৰ হাজাৰ মানুহ তাত সমাগম হৈছে, যেন আমি ফাংচন চাব গৈছোঁ, মোৰ এনেকুৱা লাগিছে। এতিয়া আমি আহি পালোঁ। তাৰপিছত তেওঁক সেৱা জনাবৰ কাৰণে চাকি ধূপ ল'লোঁ। মই সেৱা কৰিলোঁ যাতে তেওঁ অতি সোনকালে ন্যায় পায়, আৰু যদি কোনোবাই আমাৰ দাদাক ষড়যন্ত্ৰ কৰি মাৰিছে, তেওঁ যেন অধিক শাস্তি পায়। এইখিনি সময়ত তাত উপস্থিত হৈ মোৰ এনেকুৱা অনুভৱ হৈছে, মই যেন ভাষাৰে বুজাব নোৱাৰোঁ। যথেষ্ট দুখ লাগিছে। আৰু তাত ইমান মানুহ হৈছে, সকলোৱে চাকি ধূপ জ্বলাইছে দাদাৰ কাৰণে। আজি আমি জুবিনদাৰ সমাধিটো চাবলৈ। তেওঁ জীয়াই থাকোঁতে তেওঁ ওচৰে পাঁজৰে মানুহ নাছিলে, কিন্তু সেইটো ভাগ্য নহ'ল। সেইকাৰণে আজি এনেকৈ চাব লগা হৈছে। মই বিচাৰোঁ তেওঁ অতি সোনকালে ন্যায় পায়। জুবিনদাৰ এই খবৰটোৱে সমূহ অসমবাসীক শোকত ভাগি পৰিছে, আৰু সকলোৱে জুবিনদাৰ ন্যায়ৰ কাৰণে অধিক আগ্ৰহেৰে বাট চাই আছে। এইখিনি ঠাই হৈছে সেইখিনি ঠাই য'ত জুবিনদাক অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে জুবিনদাক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াত জুবিনদাৰ অনুৰাগীসকলে তেওঁৰ প্ৰতি সন্মান জনাই তেওঁক বহুত উপহাৰ দিছে। যেনেদৰে মন্দিৰ এটাত নাম প্ৰসংগ কৰা হয়, ঠিক তেনেদৰে এই ঈশ্বৰ পুত্ৰৰ কাৰণেও সমূহ ৰাইজে এনেকৈ নাম প্ৰসংগ কৰিছে। সকলোৰে মুখত মাত্ৰ এটাই ধ্বনি, জয় জুবিন দা, জয় জুবিন দা। তেওঁক সন্মান জনাই তেওঁৰ গীতেৰে তেওঁক স্মৰণীয় কৰিছে। মই এটা কথাই উপলব্ধি কৰিলোঁ, তেওঁ আমাৰ কাৰণে সঁচাই ভগৱান আছিল। জুবিন দা, তুমি অমৰ। তুমি আমাৰ হৃদয়ত সদায় আছিলা, আছা, আৰু তুমি সদায় থাকিবা। জয় জুবিন দা।